নমস্কাৰ বন্ধুসকল, এইটো হ'ল মোৰ ভতিজা। ই গুৱাহাটীত থাকে। তাকে আজি গাঁৱৰ ঘৰলৈ বিহু বুলি আহিছিলে। আজি আমাৰ এই পথাৰতে বোলে ভোজ এটা খাওঁ আমি। বহুত দিন বোলে পথাৰত ভোজ খোৱা নাই। এই গুৱাহাটী ক'ত নাৰাংগীত থাকে ন, নাৰাংগীত এই মাটি কিনি গুৱাহাটীতে ঘৰ বাৰী বনাই ল'লে। এতিয়া গাঁও ঘৰখনলৈতো মনত পৰিয়ে থাকে এনেও, সেইকাৰণে বিহু বুলি তেখেতে আহিছে। এই পথাৰতে লগৰখিনি মানে লগৰ নহয়, সৰু সৰু ভতিজাখিনি সৰু সৰু ল'ৰাখিনিৰ লগত মানে খানা এটা খাওঁ বুলি তাকে এৰেঞ্জ কৰিছে, এখেতে কৰিছে। আৰু ক'ত থকা শ্বিলঙত কি কয় কহিমা। কহিমাৰ পৰা বাহিৰে বাহিৰে ইয়ালৈ আহিছে গাঁৱলৈ। এতিয়া আপোনালোকক মই আজি তেখেতে মানে খানাটো কেনেধৰণে এৰেঞ্জ কৰিছে তাকে অলপ দেখুৱাইছোঁ। এটা ব্লগ বনাই আপোনালোকে ব্লগটো শেষলৈকে চাব, ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেখেতলোকেও মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। ভাতৰ চৌ পাতিবৰ কাৰণে এয়া জুই ধৰিছোঁ, প্ৰথম জুই জ্বলাইছোঁ। এয়া জ্বলিছে কৃষ্ণ কৃষ্ণ। এয়া ৰান্ধনীয়ে আমাৰ ভাত বনাই আছে ন। আপোনাৰ ৰান্ধনীয়ে চাউল দিলেই, ৰান্ধনীয়ে চাউল দিলেই। এয়া আলুগুটি কুটি আছে, এটা পিঁয়াজ কুটাই আছে, লগতে লাই শাক দুজোপামান এই জলকীয়া ভাজি কৰি দিম। লাই শাক জলকীয়া ভাজি এয়া এটাই ইয়াক সেয়া খুৱাই দি আছে। এয়া দেখিছেনে আমাৰ মানে পূৰা হাতে কামে লাগি আছে। এয়া এজনক মানে কবি বুটলি কাটিবলৈ গৈছে। এয়া কবি কাটি আছে। লাই শাক চব নিজৰ খেতিয় দেই, এইবোৰ চব মানে এয়া আমাৰ পূৰা বন্ধাকবিটো আছে। এয়া বন্ধাকবি কাটি আছে পূৰা, এয়া চব নিজৰ খেতিয় বাৰী। অকল মানে আলুগুটিটোহে এবাৰ কিনিবলগীয়া হৈছে ন। খালি আলুগুটিটো বৰ ডাঙৰ কিনিছোঁ, দেখুৱাই দে। এয়া বৰ ডাঙৰ আলুগুটি, এয়া ইমান ডাঙৰ ডাঙৰ আলুগুটি কিনিবলগীয়া হৈছে। দেখিছে অহাবাৰতো আমি কৰিমেই পিঁয়াজৰ খেতি। আলুগুটি ৰুইছিলোঁ মানে, আলুগুটি ৰোৱা আছে। অসমীয়া আলুগুটিতে অলপ দেৰি হ'ব খানিবলৈ, সেইকাৰণে মানে এয়া মাংসটো আপোনালোকে দেখি আছে। এয়া মাংসটো সিজাইছে। এয়া এইফালে এটা ইউটিউবাৰ, এইটো এটা এয়া শাক মাংসৰ লগত শাক সিজিব। এইফালে এটা এইফালে চেলফি মাৰিছে, চেলফি। এইটো কুকুৰ মানে চব দেখুৱাব লাগিব। এয়া খেতি ভাগ চাই লওক পূৰা। এয়া পূৰা খেতি ভাগ দেখুৱাই দিছোঁ আপোনাক। সেই বাগান এইটো চাহ বাগান লাগি আছে। আগত চাহ বাগান লাগি আছে। ইয়াত কেৰেলা ৰুইছিলোঁ গৈছিল মই, কেৰেলা দেখুৱাইছোঁ। কেৰেলা বুটলি আছে, কেৰেলা চিঙা নাই, মানিমুনি বুটলি আছে। আমাৰ পথাৰখন দেখিছোঁ। এয়া আপোনালোকক দেখুৱাই থাকিব পথাৰখন। হাই হেল্ল' হাই আকৌ চিনি পাবই কিনা গুৱাহাটীত ন। আকৌ দেখিছে প্ৰায় দেখি গুৱাহাটীতো নাৰেংগীলৈ গ'লে আপোনাৰ চেণ্ট্ৰেল ট্ৰেইনিং চেণ্টাৰ ন, আছাম চেণ্ট্ৰেল ট্ৰেইনিং চেণ্টাৰতে তেখেতে থাকে। ইয়াতে মাটি বাৰী কিনি মানে ঘৰ বনাই দিলে। আপোনালোকে গ'লে মানে তেতিয়া দেখিবই কেতিয়াবা পাব। এইখন এই পাৰ্কখনৰ নাম কি আছিলে? হাতীচিলা পাৰ্কলৈ যদি কেনেবাকৈ যায়, হাতীচিলা পাৰ্কৰ ওচৰতে থাকে তেখেতে মানে দেখিবই, লগ পাবই মানে। মইতো গৈয়ে থাকোঁ বাৰু তাত, মই কেতিয়াবা গ'লে মানে সোমাই আহিম। আমি খাবলৈ লৈছোঁ এতিয়া।
বনালো ন চক এয়া আমি পুৰা এয়া খানা খাই আছোঁ মানে আপোনালোকক ইয়াতে এষাৰ কথা কওঁ মই আপোনালোকে যিমানেই যি হওক যিমানেই আঁতৰত ঘৰ বনাওক লাগিলে বছৰেকৰ মূৰত এদিন হ'লেও মানে নিজৰ ঘৰখনত আহি সকলোৰ লগত এসাঁজ মিলা প্ৰীতিৰে খালে মানে কিমান আনন্দ লাগে তাকেই মই আপোনালোকক কৈছোঁ। এয়া চাওক আমাৰ গুৱাহাটীৰ পৰা আহি তেখেতে আমাৰ ঘৰৰ মানুহখিনিৰ লগত খানা খাবলৈ এয়া পথাৰৰ মাজত তাকো খাইছোহি নহয় জানো বিদ্যুৎ কৈ দিয়াচোন কেনেকুৱা কিমান আনন্দ লাগে। বহুত ধুনীয়া বহুত আনন্দ গাঁৱত বহুত আনন্দ সেইকাৰণে মানে নিজৰ মানুহখিনিৰ লগত মানে এসাঁজ বছৰেকত আহক যিমানেই দূৰত বনাওক আপোনালোকে ঘৰ তথাপিতো নিজৰ গাঁওখনলৈ এবাৰ আহি চাওক নিজৰ আপোন মানুহখিনিৰ লগত এসাঁজ খাওক ইয়াকে মই আপোনালোকক কামনা কৰিছোঁ আৰু বেছি নকওঁ। শেষত ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেখেতলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।